আজি দিনটো যে এনেকৈ আৰম্ভ কৰিব লাগিব বুলি মই কেতিয়া ভাবিব পৰা নাছিলোঁ। ৰাতিপুৱা উঠি যে এটা এনেকুৱা ফোন কল আহিব বুলি ভবাই নাছিলোঁ। সঁচাকৈ মানুহ হৈনো কেনেকৈ এনেকুৱা কৰিব পাৰে, কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে, ইমান কঠোৰ কেনেকৈ হ'ব পাৰে মানুহ। আজি হয়তো মোৰ লগত এনেকুৱা নহ'লে মই কেতিয়াও নুবুজিলোঁ হয়। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো কেনেকৈ আৰম্ভ কৰিম, মই কি ক'ম আপোনালোকক একো ভাবি পোৱা নাই। ৰাতিপুৱা উঠি যে এনেকুৱা এটা খবৰ শুনিবলৈ পাম সেইটো মই কেতিয়াও ভবা নাছিলোঁ। মোৰ শৰীৰটো ইমান এটা ভাল নহয়, কেইদিনমান ধৰি জ্বৰ সৈতে কাহত ভুগি আছোঁ আৰু লগতে গাটো কিবা কিবি উঠিছে। তো মেডিকেল ট্ৰিটমেণ্ট কৰাৰ পিছতো একো লাভ নহ'ল। তো এতিয়া মা আৰু মই গৈ আছোঁ কবিৰাজৰ ঘৰত। তো এতিয়া লাষ্ট কবিৰাজী ট্ৰিটমেণ্টটো ল'ব লাগিব আৰু চাওঁ কবিৰাজী ট্ৰিটমেণ্টটো লওঁ কেনেকুৱা হয় নহয়। তো এতিয়া কবিৰাজৰ ঘৰত গ'লে চাৰি দিয়ে, তাৰ কাৰণে এইটো গছৰ পাত লাগে, কিবা কয় গছটোৰ নাম নাজানো। আৰু আজি চাওক চাৰিওফালে কিমান নিয়ৰ পৰিছে। আজিয়ে ফাৰ্ষ্ট এনেকুৱা নিয়ৰ পৰিছে। আৰু কবিৰাজৰ ঘৰতো ৰাতিপুৱাই যাব লাগে, সূৰ্য উঠিলে আৰু নহয়। তো কবিৰাজৰ ঘৰৰ পৰাই চাৰি লৈ আহিলোঁ। উপকাৰীক যে অজগৰে খায়, তো আজি মোৰ লগত এনেকুৱা এটা ঘটনা হৈছে। হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু মোৰ খবৰ ইমান এটা ভাল নহয় গাইজ। মই আজি ভিডিঅ'টো কি বুলি ষ্টাৰ্ট কৰিম একচুৱেলি মই নিজেও ভাবি পোৱা নাই। আজি মোৰ লগত যে এনেকুৱা হ'ব বুলি মই কেতিয়াও ভাবিব পৰা নাছিলোঁ। বিশেষকৈ মই এইটো কেতিয়াও আশা কৰা নাছিলোঁ যে তো গাইজ, একো ভুল নকৰাকৈ, একো দোষ নকৰে যদি আপোনালোকৰ যদি মিছা দুৰ্নামত পৰে, কেনেকুৱা লাগিব ন কওক? আপুনি নিজক লৈ ইমাজিন কৰক বস্তুটো, তেনেহ'লে মোৰ দুখটো বুজিব পাৰিব। কাৰণ মোৰ লগত তেনেকুৱা মোক কেনেকুৱা লাগি আছে। চ' আজি ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ, কাৰণ এইটো মই প্ৰুফ ৰাখি দিম। কাৰণ মানুহৰ কথা কোৱা নাযায়, কাৰণ মানুহ কেতিয়া চেঞ্জ হৈ যায়, কেতিয়া মিছা কথা কয়, আৰু আজিকালি প্ৰুফ নহ'লেতো একো নহয়। চ' এই ভিডিঅ'টো মই অকল প্ৰুফৰ কাৰণে বনাইছোঁ আৰু প্ৰুফ হিচাপে ৰাখিম মই এইটো। কাৰণ কেতিয়াও যদি মানুহ পিছত যদি ভাৰি যায় কথাটো যে নাই নহয়, ঘটনাটো মই আপোনালোকক একচুৱেলি খুলি ক'ব নোৱাৰোঁ, কাৰণ এইটো কিছুমান পাৰ্চনেলি থাকে আৰু সেয়াই আৰু। কিন্তু মই জনাম আপোনালোকক, মই লাহে লাহে আপোনালোকক চব জনাম, চব ক'ম আপোনালোকক। মই এতিয়া যিহেতু ভাবিছোঁ মই জীৱনৰ সুখ দুখ চব কিছু মই কেমেৰাৰ মাজত কেমেৰাবন্দী কৰি ৰাখিম আৰু আপোনালোকৰ মাজতে শ্বেয়াৰ কৰিম। চ' এইটোৱে মেইন কথা। ইয়াত মই ভিউজৰ কাৰণেও নহয়, মই টকা ইনকামৰ কাৰণে মই ভিডিঅ' নকৰোঁ একচুৱেলি। কাৰণ মই জীৱনৰ সুখ দুখ যিবিলাক হয় নহয়, মই চব কেমেৰাবন্দী কৰি ৰাখিব বিচাৰোঁ, বাছ এইটোকে। আৰু এতিয়া মোক টকাৰ প্ৰয়োজন হৈছে, মোক 40,000 মান টকা লাগে। কাৰণ টকা লৈ মই অকণমান মিছা দুৰ্নামত পৰিছোঁ। তো সঁচা মিছা ওপৰত এজন আছে ন, ওপৰত যোনটো চব গম পায়, কোনে মিছা কৈ আছে, কোনে সঁচা কৈ আছে, তেওঁৰ আগততো কোনো ভাগি দিব নোৱাৰিব। তো ভগৱান আছে, ভগৱানে বিচাৰ কৰিব ইয়াত কোনে কাৰ টকা লৈছে নলয়, কোনে কি কৰিছে নকৰে। যিহেতু দোষটো মোক লৈ আহিছে ন, মোৰ ওপৰত আহিছে, মোৰ গাত লাগিছে মিছা দুৰ্নামটো। কিন্তু মই চব ক্লিয়াৰ কৰিম আৰু মই কথা দিছোঁ, যেতিয়া মই কৰিমেই আৰু কি কৰোঁ নকৰোঁ মই চব কেমেৰাত বন্দী কৰি ৰাখিম। তো এতিয়া মোৰ টকা খুব ইমাৰ্জেঞ্চি মোক লাগিব আৰু টকা আজি মই কৈছোঁ, মই আজি যেনে তেনে দিমেই আৰু। কাৰণ এনেকুৱা দুৰ্নাম মোক একেবাৰে ভাল নালাগে। মই লাগিলে নাখাই মৰি যাম, তথাপি মই মিছা দুৰ্নাম মিছা কথা এইবিলাক মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ। আৰু এনেও শৰীৰৰ অৱস্থা ইমান এটা ভাল নহয়, বেমাৰ আজাৰ ভুগি আছোঁ, মনৰ শান্তিটো নোহোৱা হৈ গৈছে। তাৰ পিছতে যদি এনেকুৱা মিছা দুৰ্নাম শুনিব লগা হয়, কাকনো ভাল লাগিব। কেইদিনমান আগত চেলেঞ্জ ল'লোঁ
তাৰপিছত জ্বৰ সদ্য লাগি আছে আৰু পূজাৰ কেইদিনমান পিছত আজিলৈ 5 দিন মানৰ পৰা মানে মোৰ গাত স্কিনত কিবা হৈছে। চাওক আপোনালোকক মই চাব স্কিনত দিছোঁ মানে কেনেকুৱা বা হৈছে মানে একচুৱেলি এইবিলাক কি বস্তু মই ধৰিব পৰা নাই। তাৰ কাৰণে কালি মেডিকেল গৈছিলোঁ দেউতাৰ লগত আৰু মেডিকেলৰ মেডিচিন খোৱাৰ পিছত আৰু বেছি হৈছে। সেইকাৰণে আজি মাৰ লগত কবিৰাজৰ ঘৰত গ'লোঁ। তো গাইজ মই গা পা ধুই আহিলোঁ আৰু এতিয়া গা পা ধুই হৰলিক্স খালোঁ। ভাত খাবলৈ একেবাৰে মন নাযায়, মুখখন একেবাৰে বেয়া হৈ গৈছে, মুখৰ মানে সোৱাদটো নোহোৱা হৈ গৈছে। যিহেতু মানুহে 2 দিনমান জ্বৰতে মানে একেবাৰে কি হৈ যায় আৰু মই মানে বহুত দিন ধৰি মানে ভুগি আছোঁ। মেডিচিন খালে আকৌ বেছি হয়, মানে কমাটো একো লক্ষণ নাই, আকৌ বেছি হয়। তো গাইজ মই ক'লোঁ যে মই আজি যেনেকৈ যামেই আৰু একচুৱেলি মোৰ বজাৰ যোৱা নচলে, কাৰণ যাওক এইবিলাক যিবিলাক হৈছে হাতত তালি চালি একদম চব জেগাতে হৈ গৈছে। মানে শৰীৰত এনেকুৱা এটা ঠাই নাই য'ত মানে হোৱা নাই। আৰু এনেকুৱা কি হ'লে আমি বাহিৰত ওলাব নালাগে, মানে ঘৰত ছেফলি থাকিব লাগে, অলপ নিয়ম নীতি মানিব লাগে। আমাৰ ৰাজবংশীত এইবিলাক ঠাকুৰানী বুলি কয়, ঠাকুৰানী হৈছে বুলি, আৰু অসমীয়াত বা কিবা কয় মই নাজানো। কিন্তু আজি যিহে পৰিস্থিতি, মইতো আজি মৰিলেও আজি যামেই, কাৰণ মই একদম মিছা কথা সহ্য কৰিব নোৱাৰোঁ। যে যিটো মই কৰা নাই সেইটো যদি মোৰ ওপৰত মানে ইনজামটো লাগে আৰু সেইটো কোনে একচেপ্ট নকৰিব, অকল মই বুলি নহয়। কিন্তু মই টকাটো আজি যেনে তেনে মেনেজ কৰিমেই। মই ক'লোৱে যে আজি মোৰ হাতৰ গলা যি আছে চব মই খুলি লৈছোঁ, মানে এইখনটো মোৰ বহুত স্পেচিয়েল গিফ্ট হয়, গমে পাই। মোৰ বাৰ্থডেত এখন মায়ে গিফ্ট কৰিছে, সোণ গিফ্ট কৰে। তো মায়ে মোৰ কাৰণে সোণ, আৰু মায়ে মোক এখন সোণৰ চেইন গিফ্ট কৰিছিলে এইবাৰ বাৰ্থডেত। কিন্তু মই এইখন ৰাখিব নোৱাৰিলোঁ, কাৰণ এই মুহূৰ্তত টকা মানে ক'ত পাম। আৰু যিও পূজা হৈ গ'ল আৰু চবৰেতো হাত চাত একদম খালী, আৰু এনেকুৱা সময়ত মানে পইচাটো নাই, কমে পায় আৰু। কিন্তু এনেকুৱা সময়ত যে মোৰ লগত এনেকুৱা ঘটিব বুলি মইতো একেবাৰে ভাবিব পৰা নাছিলোঁ। আৰু মই ইচ্ছা কৰিলে কিন্তু মই ক'ব পাৰিলোঁ হয়, মানে সন্মানীয় ব্যক্তি যিহেতু হয়, আৰু ডাঙৰ মানুহক কিবা ক'বলৈ গ'লে নিজকো বেয়া লাগে। আৰু মেইন কথা গাইজ, মোক যদি কোনোবাই যদি অকণমান চিঞৰি কথা কয়, আৰু যদি অকণমান মানে কঠোৰ শব্দ যদি মানে কয় আৰু মোক, মই তাক ওলোটা যে ৰিপ্লাই দিব লাগিব বা ওলোটা যে কিবা ক'ব লাগিব, মই একচুৱেলি মানে ক'ব নোৱাৰোঁ। আৰু সেই মুহূৰ্তত মানে মই মানে ইম'চনেল হৈ যাওঁ, মানে তেতিয়া নিজকে কণ্ট্ৰল কৰিব পাৰোঁ, বাট মানে চকুৰ পানী আটক কৰিব নোৱাৰোঁ। আৰু যোনে লৈছে টকাটো, কিন্তু মই কৈছিলোঁ যে তাই দিলে মই দি দিম, তাই দিলে মই দিম বুলি কৈছোঁ, মই কথা দিছিলোঁ। আৰু তাইও মোৰ পৰা লৈছে 20,000 টকা, কিন্তু আজিলৈকে দিব পৰা নাই। তাই মোক কৈছে যে মই অকণমান প্ৰব্লেমত পৰিছোঁ, কিন্তু তাইও দিব বুলি মোক কথা দিছে। আৰু সেইকাৰণে ময়ো কথা দিছোঁ যে তাই দিলেই মই দি দিম, লগালগ দি দিম। কিন্তু তাই যিহেতু এতিয়া টকাটো মেনেজ কৰিব পৰা নাই, আৰু সেই প্ৰেছাৰটো মোৰ ওপৰত আহিলে, আৰু মানে মোৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিবলৈ যিহেতু লৈছে, আৰু মই বাৰ একে কথা একেবাৰে সহ্য কৰিব নোৱাৰোঁ, মানে কি ক'ম আৰু। তো আজি মৰো বাচোঁ, যি নকৰোঁ কিয়, এইবিলাক থৈ যদি তথাপি যদি টকা কম পৰি যায়, মই বেলেগ উপায় খুজিব লাগিব। কিন্তু যেনে তেনে নহওক গাইজ, মই আজি ইয়াৰ পৰা মানে মই ওলাই আহিমেই। আৰু মই কওঁ যে মই যদি কিবা ভুল কৰি থাকোঁ, মই আপোনালোককো কওঁ যে মোৰ ভিডিঅ'ত যদি কিবা ভুল হৈ থাকে আপোনালোকে মোক কমেণ্ট কৰি কওক, মই সেইটো শুধৰাবলৈ চেষ্টা কৰিম। কাৰণ আমি মানুহ ন, আমি চেষ্টা কৰিলে কিন্তু সকলো কৰিব পাৰোঁ, হয়নে? কিনো কৰিব নোৱাৰে মানুহ, কওকচোন। আজিকালি মানুহ চন্দ্ৰত পৰ্যন্ত গৈ আছে, মানুহ কোনটো কৰিব নোৱাৰে? তো ময়ো কওঁ যে মই যদি কিবা ভুল কৰি থাকোঁ, ভুলটো আপোনালোকে মোক দেখুৱাই দিয়ক, মই নিশ্চয় শুধৰাবলৈ চেষ্টা কৰিম। আৰু
তথাপি যদি আপোনালোকে মোক বকিব বিচাৰে বকক, গালি দিয়ক, মাৰক, লাগিলে মাৰক, মই তথাপি সহ্য কৰি যাম। কিন্তু মিছা দুৰ্নাম প্লিজ মোৰ নিদিব, মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ। লাগিলে মই মানে এইটো বস্তু মই মানে সেইটো বস্তু কাৰণে মই একেবাৰে মেণ্টেলিটি একদম ইম'চনেল হৈ যাওঁ। আৰু গাইজ, টকাটো মেইন কথা নহয়, মেইন কথাটো হৈছে যে আজিতো মানুহ চিনিব পাৰিলোঁ ন, সেইটো চবতকৈ ডাঙৰ কথা। যে একচুৱেলি আমি চকুৰ সন্মুখত মানুহটো একচুৱেলি যেনেকুৱা দেখোঁ, একচুৱেলি ভিতৰৰ পৰা কিন্তু মানুহটো তেনেকুৱা নহ'বও পাৰে। একচুৱেলি নহয়, কিছুমান মানুহ আছে, আৰু মই চবৰ কথা কোৱা নাই। কিছুমান মানুহ আছে যে ওপৰত এটা ৰূপ, ভিতৰত আৰু এটা ৰূপ থাকে। তো সেয়াই আৰু। চ' মানুহ চিনিবলৈ ময়ো ভুল কৰিছিলোঁ। আৰু এই ভিডিঅ'টোৰ দ্বাৰা মই কওঁ, আপোনালোকেও এনেকুৱা ভুল নকৰিব। মানে হুটপুটকৈ আপোনালোকেও মানে কাকো বিশ্বাস কৰি মানে নিজে ৰিস্ক লৈ কাকো হেল্প নকৰিব গাইজ। মইতো কাণত ধৰিছোঁ, মানে মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। মানে নিজে ৰিস্ক নলওঁ আৰু যে তুমি তাক দিয়া, মই দিম, মই আছোঁ, মানে এনেকুৱা ৰিস্ক মই আৰু মা কচম কৈছোঁ গাইজ, মই নলওঁ আৰু সঁচাকৈ কৈছোঁ। কাৰণ মানুহ চিনা যে ইমান কঠিন। তো গাইজ, ভগৱানৰ কৃপাত মই মেনেজ কৰিব পাৰিলোঁ, আৰু যেনে তেনে কিবাকৈ মই দি আহিলোঁ। আৰু চাওক, গলা হাতৰ ফিংগাৰ একদম মানে খালী খালী লাগি আছে। যি নহওক ফ্ৰেণ্ডছ, মই যি পাই মই চব একদম 1 টকা ৰখা নাই, মই চব আজি ক্লিয়াৰ কৰি দি আহিছোঁ। মানে নিজকে যে মানে ব্লেগৰ ন কি দোষ দিম গাইজ, মানে নিজৰ ওপৰত খং উঠি আছে। মানে নিজৰ ওপৰত মানে ইমানেই বেয়া লাগি আছে যে মানে কিনো ক'ম আৰু। তো যি কি নহওক, টকাটো বেছি নহয়, মই যে মানুহ চিনিব পাৰিছোঁ, আৰু মানে এইটোৱে ডাঙৰ কথা। আৰু বিশেষকৈ মই কৈছোঁ যে মই কিন্তু কথাটো মানে যেতিয়া মোক ফোন কৰি যেতিয়া মানে এনেকৈ কৈ আছিল, মই কিন্তু উচিত কথাটো ক'ব পাৰিলোঁ হয়। কিন্তু একচুৱেলি ডাঙৰ মানুহ কাৰণে, সন্মানীয় ব্যক্তিৰ কাৰণে মই একো উত্তৰ দিয়া নাই, একো কোৱা নাই। মই চুপচাপ আছিলোঁ। আৰু মানে মোৰ দেউতাৰ সমান হয়, সেইকাৰণে মই একো কোৱা নাই। তো যদি মানে নিজৰ আত্মীয়ৰ বাহিৰে যদি বেলেগ কোনোবাই হ'লে হয়, মই কিন্তু নিশ্চয় উত্তৰটো দিলোঁ হয়। কাৰণ নিজৰ বুলিতো ক'ব লগা একো নাই, আৰু সেইকাৰণে মই একদম মনে মনে চুপচাপ আছিলোঁ। এতিয়া মই যাৰ ৰিস্ক লৈছোঁ, এতিয়া তেওঁৰ যদি মানৱতা থাকে, তেওঁৰ যদি বিবেক থাকে, তো মোৰ সকলোখিনি মোক অতি সোনকালে ঘূৰাই দিব। আৰু যদি ভাগ্যত থাকে, তেনেহ'লে মই মোৰ মাৰ উপহাৰটো আকৌ ঘূৰাই আনিব পাৰোঁ। তো আৰু এতিয়া কেইটা বাজে? আৰু এতিয়া বাজে চাওক, এতিয়া বাজে 2:33। আৰু মই ৰাতিপুৱাৰ পৰা একো খোৱা নাই, অকল গা ধুই কিনে অকল হৰলিক্স খাই গৈছোঁ, আৰু একো খোৱা নাই। তেনেহ'লে ভাবক, মানে মোক আজি ইমানেই দুখ লাগিছে, মানে সঁচাকৈ মই বহুত দুখ পাইছোঁ আজি। চ' ভাবিব লাগে, আমি যেতিয়া মানুহ ন, চ' মানুহ হৈ আৰু বেলেগ মানুহক আঘাত দিয়াৰ আগত, দুখ দিয়াৰ আগত বা কিবা কোৱাৰ আগত ভাবিব লাগে। মানুহ কিন্তু মাৰিলে নহয় গাইজ, মাৰিলে দুখ নাপায়। কিছুমান কথা ন মানুহক বহুত আঘাত কৰে। চ' মই চবকে কওঁ, কাকো কিবা কথা কোৱাৰ আগতে অকণমান ভাবি চাব যে একচুৱেলি তাই কথাটো কোৱাৰ পিছত মানে
তেওঁ কেনেকুৱা পাব বা তাক কিবা দুখ লাগিব নেকি এনেকৈ মানে ভাবিব লাগে, কাৰো কিবা ক'ব মানে কোৱাৰ আগত ভাবিব লাগে। আৰু আমি মানুহ হৈ মানুহক বুজিব লাগে। আমি মানুহ হৈ যদি মানুহক নুবুজোঁ কোনে বুজিব? জীৱ জন্তুৱে কি বুজিব নেকি? কওকচোন গাইছ। তো মানুহ হৈ যদি মানুহক বুজিব নোৱাৰোঁ আমি কেনেকুৱা মানুহ, নহয়নে? মানুহতো মানুহৰ বাবে। চ' সেয়াই। আৰু মই এতিয়া একো খোৱা নাই, মানে খাবলৈ মন নাই আৰু আজি আজিৰ দিনটো গ'লে আৰু এনেকৈ, কিন্তু তথাপি আৰু খাব লাগিব আৰু শৰীৰটো অতি সোনকালে সুস্থ হ'ব লাগিব। কাৰণ এতিয়া আৰু বেছিকৈ পৰিশ্ৰম কৰিব লাগিব আৰু বেছি কষ্ট কৰিব লাগিব। কাৰণ মায়ে দিয়া খোৱাটো মই হেৰাব নোখোজোঁ। মই মানে আনিবলৈ চেষ্টা কৰিম আৰু মাক মই কথা দিছোঁ যে মই আনিমেই, যেনে তেনে নহওক মই আনিমেই এইটো। তো চেষ্টা কৰিম আৰু আপোনালোকক মোক আশীৰ্বাদ কৰিব, মই যেন ঘূৰাই আনিব পাৰোঁ বস্তুটো একেবাৰে যেন নেহেৰুৱা। আৰু মই হেৰুৱাবলৈ একেবাৰে মন নাই। চ' যেনে তেনে কিবাকৈ মেনেজ কৰিছোঁ, দিছোঁ। আৰু এই ভিডিঅ'টো চাগে হয়তো বহুতৰ লগত এনেকুৱা হ'ব পাৰে। চ' আৰু যিসকলৰ হোৱা নাই মই কৈছোঁ খুব সাৱধানে থাকক মানুহৰ পৰা, কাৰণ মানুহ চিনিবলৈ বহুত কঠিন হয় গাইছ। কাৰণ কোন মানুহ কোনফালে কেতিয়া কেনেকৈ আঘাত কৰিব, কেনেকৈ চুৰি মাৰিব কোনে গম নাপায়। মানুহক কিন্তু মানে ফেচ টু ফেচ মাৰ্ডাৰ কৰিলে বা ফেচ টু ফেচ আঘাত কৰিলে আঘাত নহয়, কিছুমান কথাই মানুহক বহুত আঘাত দিয়ে আৰু সেই আঘাতে লৈ কিন্তু মানুহ গোটেই জীৱন কাটি দিয়ে। আৰু এবাৰ যদি মানুহৰ মন ভাঙিব পৰা যায় ন, সেই মন কিন্তু কেতিয়াও জোৰা নালাগে। চ' কৈছোঁ কিবা কোৱাৰ আগত ভাবি চাব, নিজকে লৈ ইমাজিন কৰিব যে মোক যদি কোনোবাই এনেকৈ কৰে হয় মোক কেনেকুৱা লাগিলে হয়, বা মোৰ নিজৰ ছোৱালীক যদি কোনোবাই তেনেকুৱা কৰে তাইক কেনেকুৱা লাগিব। চ' যিকোনো বস্তু আগত নিজক লৈ ইমাজিন কৰিব লাগে, তাৰপিছত বেলেগক ক'ব লাগে। চ' বেছি একো নকওঁ আৰু আজি একেবাৰে ক'বলৈ মন নাই আৰু ভিডিঅ'টো দীঘল কৰিবলৈ একেবাৰে মন নাই। চ' আজি ভিডিঅ'টো এইকাৰণেই কৰিছোঁ, মই জাষ্ট মানে প্ৰুফ ৰাখিবলৈ কৰিছোঁ। কাৰণ পিছত যদি আকৌ ভাৰে ঠিক নাই ন, কাৰণ এবাৰ বিশ্বাস কৰি ঠকিছোঁ, আকৌ ঠকিব নোখোজোঁ। কাৰণ মই ৰিস্ক লৈছোঁ যে তাই দিলেই দিম, কিন্তু যদি নুবুজে মানুহে, যদি মানুহৰ প্ৰব্লেম নুবুজে তো মইনো কি কৰিম? আৰু সিহঁতে নিজৰ হৈ যদি নিজকে নিজে নুবুজে আৰু মইতো ব্লেক ন। চ' সেয়াই আৰু কিছুমান নিজৰ মানুহো আমাক মানে বুজিবলৈ ভুল বুজে আৰু আমিও ভুল বুজোঁ, তো হয় আৰু ভুল বুজাবুজি। চ' আজিলৈ ইমানেই সামৰিছোঁ, লগ পাইছোঁ অন্য ভিডিঅ'ৰ সৈতে। বাই বাই গাইছ। আৰু কালি লক্ষী পূজা, সকলোকে লক্ষী পূজাৰ শুভেচ্ছা থাকিল আৰু সকলোৰে ঘৰে ঘৰে মা লক্ষী বিৰাজ কৰক তাৰে কামনাৰে। আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।